নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এই নামৰ লোকসকলৰ ব্যক্তিসকলৰ ভাল গুণ আৰু বেয়া গুণ। বন্ধুসকল, আজি জানি ল'ব পাৰিব কেইটামান বিষয়ে। বন্ধুসকল, মই ভাল গুণৰ বিষয়ে ক'ম আৰু কেইটামান বেয়া গুণৰ বিষয়ে ক'ম। আপোনালোকৰ যদি মিলে তেতিয়াহ'লে বন্ধুসকল আপোনালোকে আদৰি ল'ব ভিডিঅ'টো। আৰু লগতে ক'ম বন্ধুসকল, যদি মোৰ চেনেলটোত আপোনালোকে নতুন আহিছে আজি, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক এই ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে উপভোগ কৰিব পাৰিব। লগতে বন্ধুসকল, যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ আপোনালোকে নাপাহৰিব। তেতিয়া তেওঁলোকেও জানি ল'ব পাৰিব যে এই নামৰ লোকসকলৰ কেনেকুৱা ব্যক্তিত্ব আৰু ভাল গুণ বেয়া গুণখিনি কি হ'ব পাৰে। আৰু লগতে বন্ধুসকল ক'ম, আপোনালোকে যদি বিচাৰে আপোনালোকৰ নামৰ প্ৰথম আখৰটোৰ বিষয়ে ভাল গুণ আৰু বেয়া গুণ জানিবলৈ, তেতিয়াহ'লে আপোনালোকে মোক তলত কমেণ্ট কৰি জনাব। তেতিয়াহ'লে আহক বন্ধুসকল, আমি বেছি দেৰি নকৰি আৰম্ভ কৰোঁ। পোনপ্ৰথমে বন্ধুসকল আৰম্ভ কৰিছোঁ পৰিশ্ৰমলৈ। তেওঁলোক বহুত পৰিশ্ৰমী হয় বন্ধুসকল। কামৰ বাদে তেওঁলোকে একো চিনি নাপায় বা কামটোৱে তেওঁলোকে যেতিয়া কামটো কৰি থাকে তেওঁলোকে কামটোৰ প্ৰতিয়ে পূৰা একাগ্ৰতা মনে কৰিবলৈ বিচাৰে। আৰু পিন্ধা উৰাত তেওঁলোকৰ বহুত চখ আছে বন্ধুসকল। ভালটো পিন্ধিব বিচাৰে তেওঁলোকে। লাগিলে দুটকা বেছি খৰচ হ'লেও তেওঁলোকে ইমান চিন্তা নকৰে, কাৰণ ভালটো তেওঁলোকে পিন্ধিব বিচাৰে। তাৰপিছতে নিজৰ পৰিশ্ৰমতে তেওঁলোক নিজে সাৰ্থক হোৱা দেখা যায় বন্ধুসকল। লোকৰ কাৰণে তেওঁলোকে বেছি আশা কৰা দেখা নাযায়। নিজকে পৰিশ্ৰমী কৰি তুলি নিজৰ পৰাই উপাৰ্জন কৰি তেওঁলোকে নিজেই সক্ষম হ'বলৈ ইচ্ছা কৰে। পঢ়া শুনাৰ ক্ষেত্ৰত বহুত উন্নতি দেখা যায়। 5% লোকৰ পঢ়া শুনাত ইমান ভাল দেখা নাযায়। বাকী বন্ধুসকল লোকৰ পঢ়া শুনা বহুত অগ্ৰগতি বা বহুত আগৰণুৱা দেখা যায়। তাৰপিছতে বন্ধুসকল আহিছোঁ লক্ষ্য পূৰণলৈ। তেওঁলোকে লক্ষ্য পূৰণৰ কাৰণে যিকোনো কাম কৰিবলৈ ৰেডি থাকে বা সক্ষম কৰি তোলে। তেওঁলোকৰ এটাই মাত্ৰ দুৰ্বল হ'ল কি তেওঁলোকে লক্ষ্য পূৰণৰ কাৰণে বন্ধুসকল যিকোনো মুহূৰ্তলৈ যাবলৈ চিন্তা নকৰে বা লক্ষ্য পূৰণ কৰিবলৈ তেওঁলোক যেনেকুৱা ধৰণৰ কামেই কৰিবলৈ সক্ষম হয়। তাৰপিছতে বন্ধুসকল আহিছোঁ সম্বন্ধৰ ক্ষেত্ৰত। সম্বন্ধত তেওঁলোক বহুত বিশ্বাস কৰে। ঘৰুৱা সম্বন্ধ পৰিয়াল সকলৰ লগত তেওঁলোক সুন্দৰভাৱে মিলি সুন্দৰকৈ চলি জীৱন যাপন কৰিবলৈ সক্ষম হয়। আৰু তেওঁলোকৰ যদি কোনোবাই বন্ধুসকল দুৰ্বল বুলি ভাবে, তেওঁলোকে তেতিয়া তেওঁলোকৰ সেই দুৰ্বলটো আঁতৰাবলৈ চেষ্টা কৰে, কিন্তু মানুহজনক বেয়া নাপায়। তাৰপিছতে ক'ম বন্ধুসকল, তেওঁলোকে মন খুলি কথা পাতি ভাল পায়। আপোনাৰ লগত যদি তেওঁৰ বন্ধুত্ব আছে, তেতিয়াহ'লে তেওঁৰ লগত আপুনি মন খুলি কথা পাতিবলৈ চেষ্টা কৰিব। নহ'লে তেওঁৰ বন্ধুসকল আপুনি যদি মন খুলি তেওঁৰ লগত কথা নাপাতে, তেতিয়াহ'লে তেওঁ বুজি পাব আৰু আপোনাৰ সতি অকণমান বেয়া হ'ব পাৰে। তাৰপিছতে বন্ধুসকল আমি আহিছোঁ তেওঁলোকৰ বেয়া গুণকেইটা। তেওঁলোকৰ নিজৰ কথাতেই বেছি লাগি থাকে বা আপোনালোকৰ মাজত যদি বা গ্ৰুপৰ মাজত যদি কিবা কথা ওলায়, তেতিয়াহ'লে তেওঁলোকে তেওঁৰ নিজৰ কথাটোকেই বেছি গুৰুত্ব দিবলৈ চেষ্টা কৰে বা ডাঙৰকৈ কৈ বেছি গুৰুত্ব দিবলৈ চেষ্টা কৰে। তাৰপিছতে বন্ধুসকল আহিছোঁ বন্ধুসকল হয় ভয় দিয়া লোককে তেওঁলোকে বেছি ভাল পায় বন্ধুসকল। তেওঁলোকে যদি কিবা কথাত বেছি আগ্ৰহ দি কয়, তেতিয়াহ'লে আপোনালোকে যদি হয় ভয় দিয়ে, তেতিয়াহে সেই লোকজনে এই নামৰ লোকজনে আপোনাক ভাল পাব। নহ'লে বন্ধুসকল আপোনাৰ লগত সেই লোকজনৰ কাজিয়া হ'ব পাৰে আৰু সকলোতকৈ আপোনাক বহুত দুশ্মন বুলি ভাবিব পাৰে, কাৰণ তেওঁৰ যদি কথা নেমানে তেওঁতকৈ আৰু বেয়া মানুহ নাই বুলি তেওঁলোকে সেইটো বিবেচনা কৰে। সেইকাৰণে বহুত বিপদত পৰাও তেওঁলোকক দেখা যায়। প্ৰেম বন্ধুসকল তেওঁলোকে খুব কম কৰে। প্ৰেমক বিশ্বাস নকৰা নহয়, বিশ্বাস কৰে, কিন্তু তেওঁলোকে প্ৰেমত ইমান নকৰে। মানুহখিনি অলপ বন্ধুসকল চাই টাইপৰ হয়, কাৰণ বেছিকৈ খুলি নাযায় মানুহৰ আগত। সেইকাৰণে বন্ধুসকল তেওঁলোকৰ বেছিকৈ বিবাহ বাসতে আবদ্ধ হোৱা দেখা যায়। প্ৰেমক বেয়া নাপায়, কিন্তু তেওঁলোকৰ জীৱনলৈ বেছিভাগেই প্ৰেম বন্ধুসকল নাহে। তাৰপিছতে বন্ধুসকল দিম এই নামৰ লোকসকলৰ সংখ্যা বন্ধুসকল হৈ গ'ল 1, 3, 5 আৰু 7 শুভ সংখ্যা হ'ব। আৰু ৰং বন্ধুসকল তেওঁলোকৰ হয় হালধীয়া, বগা আৰু ৰঙা। আৰু দিন বন্ধুসকল ভাল দিন হ'ল সোমবাৰ, বুধবাৰ আৰু শুক্ৰবাৰ। হয় বন্ধুসকল, এই নামৰ ব্যক্তিসকলৰ ভাল গুণ আৰু বেয়া গুণখিনি মই আপোনালোকক ক'লোঁ। যদি আপোনালোকেও জানিব বিচাৰে আপোনালোকৰ
নামৰ ভাল গুণ আৰু বেয়া গুণখিনি, তেতিয়াহ'লে মোক আপোনালোকৰ নামৰ প্ৰথম আখৰটোৰ তলত কমেণ্ট কৰি জনাব। আৰু লগতে ক'ম বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে আপোনালোকে লাইক এটা কৰিব আৰু যিমান পাৰে বন্ধুসকল এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিব। তেতিয়া তেওঁলোকে বা আপোনালোকৰ বন্ধুসকলেও সুন্দৰকৈ জানি ল'ব পাৰিব এই নামৰ লোকসকলৰ ভাল গুণ আৰু বেয়া গুণখিনি। আৰু নতুন অহা বন্ধু বান্ধৱীসকলৰ কাৰণে ক'ম, যদি মোৰ চেনেলটোত বন্ধুসকল আপোনালোক নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ সদায় আহিবলগীয়া এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে উপভোগ কৰিব পাৰিব। তেতিয়াহ'লে বন্ধুসকল আজিলৈ এৰিলোঁ। কালিলৈ আকৌ পুনৰ এনেকুৱা ধৰণৰ ভিডিঅ' এটাৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বন্ধুসকল আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।